মই আজি আপোনালোকক দেখুৱাম বটা চৰাই ডিম পেকেট কেনেকৈ কৰে। এয়া চাওক বটা চৰাই ডিম। মই আজি 500 ডিম তিনিচুকীয়ালৈ পঠিয়াম পোৱালি উলিয়াবৰ কাৰণে। এয়া 500 বটা চৰাই ডিম। এয়া প্ৰথম ডিমৰ প্লেটত আপোনালোকে এনেকৈ পেকেট কৰি ল'ব। এয়া দেখিছে খুব সুন্দৰ ডিম পোৱালি উলিয়াবৰ কাৰণে পঠিয়াম 500 ডিম এনেকৈ পেকেট কৰি ল'ব প্লেটত 30টাকৈ। ইয়াত আপোনালোকে চাওক পেকেট কৰি আপোনালোকে যথেষ্ট দূৰণিৰে যদি পঠিওৱা হয় এনেকৈ কাৰ্টন ল'ব। কাৰ্টনত আপোনালোকে এনেকৈ জাপি ল'ব ধুনীয়াকৈ। চাওক এনেকৈ জাপি লৈ কাঠৰ গুড়ি দিব। এইবোৰ কাঠৰ গুড়ি দি আপোনালোকে লাইনকৈ ইয়াত দিব। দি পেলাই জাপি যাব ধুনীয়াকৈ। বৰ্তমান বটা চৰাই ডিমৰ মাৰ্কেট যথেষ্ট আহিছে। ইয়াৰ বেনিফিটৰ বিষয়ে মানুহক আজিকালি নক'লেও হ'ব। অলপ এডভাৰটাইজিং কৰিব, বস্তুটো নতুনটো, সেইটো কাৰণে বৰ্তমান প্ৰব্লেম নাই ইমান বটা চৰাই ডিমৰ বিকাত। 23টা ৰোগৰ কাৰণে ভাল বটা চৰাই ডিম। 3টা লোকেল মুৰ্গী সমান বটা চৰাই ডিমৰ বেনিফিট। এইখিনি কাঠৰ গুড়ি ইয়াৰ ওপৰত এনেকৈ দি দিব। ইয়াৰ কাঠৰ গুড়ি দি ঢাকি আকৌ ইয়াৰ ওপৰত ডিম জাপি, এইটো কাৰ্টনত মই 500 বটা চৰাই ডিম পেকেট কৰিম। যথেষ্ট দূৰলৈ যাব, তিনিচুকীয়া যাব। মই পোৱালিও ছাপ্লাই কৰোঁ। আপোনালোকে পোৱালিৰ কাৰণে মোক যোগাযোগ কৰিব। তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, নগাঁও, মাজুলী। মোক সোধে মোৰ ঘৰ ক'ত? মোৰ ঘৰ গোলাঘাটত। মই গোলাঘাটৰ পৰা পোৱালি ছাপ্লাই কৰোঁ, ডিমো ছাপ্লাই কৰোঁ। মোৰ যথেষ্ট ফোন আহে, সেইদৰে মই ফোন ৰিচিভ কৰিবলৈ সময় নাপাওঁ। বেয়া নাপাব, মোৰ হোৱাটছআপত মেছেজ কৰিব। যথেষ্ট দিনটো 200 যদি ফোন ৰিচিভ কৰি থাকিবলৈ হয়, মোৰ সময় নাই বৰ্তমান। মই এটা বেলেগ ছাৰ্ভিচো কৰোঁ, সেইটো কাৰণে প্ৰব্লেম হয়। আপোনালোকে মোক ফোনত নাপালে মোক হোৱাটছআপত মেছেজ কৰিব। বেয়া নাপাব। মোৰ নাম বিনোদ শইকীয়া, মোৰ ঘৰ গোলাঘাট। মোৰ ডিছক্ৰিপশ্যনত ফোন নাম্বাৰ দিয়া আছে, ফোন কৰিব। চক ডিম পেকেট কেনেকৈ কৰে আপোনালোকক জনাই আছোঁ। বটা চৰাই ডিমৰ 23টা ৰোগৰ কাৰণে ভাল। এইখিনি পোৱালি উলিয়াবৰ কাৰণে দিয়া হ'ব তিনিচুকীয়া। আপোনালোকক ডিম পেকেট কেনেকৈ কৰে আপোনালোকক জনালোঁ। আৰু আপডেট পাব বটা চৰাইৰ বিষয়ে আপডেট পাবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই ইয়াৰ বিষয়ে আৰু জনাম আপোনালোকক। ডিমৰ মাৰ্কেটিঙৰ বিষয়ে, মাংস মাৰ্কেটিঙৰ বিষয়ে, পোৱালি ক'ত পাব, কেনেদৰে ৰাখিব। মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। মই ভিডিঅ' দি আপোনালোকক জনাম। মই সকলোকে ফোনত জনাবলৈ দিগদাৰ হয়, সেইকাৰণে মই ইউটিউব চেনেলৰ দ্বাৰাই আপোনালোকক জনাই আছোঁ। মোৰ ইউটিউব চেনেলটো চাব। বটা চৰাইৰ বিষয়ে বৰ্তমান অসমত নতুন এটা বস্তু, সেইটো কাৰণে আপোনালোকে প্ৰত্যেককে জনাই থাকিব দিগদাৰ হয়। সেইকাৰণে মই ইউটিউব চেনেলৰ দ্বাৰাই আপোনালোকক জনাম। আপোনালোকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'খিনি চাবলৈ অনুৰোধ জনালোঁ। এইখিনি চাওক খুব সুন্দৰ ডিম। এয়া চাওক এইবোৰ ডিম আজি তিনিচুকীয়া যাব, ঘৰৰ পৰা লৈ যাবহি। কাঠৰ গুড়ি দিব বা নতো তুঁহগুড়ি দিলেও হয়। সেইখিনি লাইনকৈ দিব। ধন্যবাদ থাকিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে।